মামাই আমাৰ এজনী বাগিনজনী আমাৰ চেনেলৰ নতুন ভিডিঅ'ৰ মাজলৈ মই স্বাগতম জনাইছোঁ। ভাগিন দেই এইফালে ট্ৰেক্টৰ মাত শুনিছেই নহয়, এইফালে তাই মামাইকে হাল বাই আছে। আমাৰ আজিও কুলিজনী নাইকো দিয়া ডাঙৰ হ'লে তুমি শিকিবা দেই মোৰ চেনেলৰ ভিডিঅ'টোত চাবা একদম তুমি ওলাই কিবা জিকমিক চাই দিয়া ধুনীয়াকৈ। মামাইকে হাল বাই আছে আমাৰ জিকমিকৰ মামাই আমাৰ এজনী বাগিনজনী আমাৰ ট্ৰেক্টৰ চলাইছে। জিকমিকে মামাইকে হাল বাইছে, তাই একদম ধুনীয়াকৈ চাই আছে। এইফালে আমাৰ মানুহজনে মানে মামাইকে হাল বাই আছে, আমি দুইজনী চাই আছোঁ। আমাৰ লগতে জিকমিকে ধুনীয়াকৈ চাই আছে। কালি ভিডিঅ' কৰা নহ'লে আকৌ আজি ৰাতিপুৱাহে অকণমান কৰিছোঁ। এয়া দেখিছেই নহয় কি কৰি আছে। এয়া সৰিয়হ চিবলৈ নিব এতিয়া মিললৈ। এইফালে আকৌ আমাৰ পোৱালীকেইটাই দেখিছে নহয় বৰ্ডত গেম খেলি আছে। এতিয়া ধুনীয়াকৈ খেলি আছে। খেলা মই ভিডিঅ' এটা কৰি দিছোঁ, খেলা। এইখিনে বহা ৰেডি ঘৰলৈ যাওঁ বোলো। এতিয়া মা এতিয়া গুচি যাবগৈ টোপলে যক মা যক যক মা ৰেডি নাই ৰেডি ভিডিঅ'টো বেয়া হ'ব ননক খেলিবা নেকি? মই এই ভিডিঅ'টোত মানে 3 দিনমানৰ ভিডিঅ' একেলগ কৰি বনাইছোঁ। এতিয়া আকৌ আহি গ'ল মাঘৰ বিহুৰ উৰুকা। এয়া উৰুকাৰ আমাৰ আয়োজন চলি আছে। নিকুবাই ধুনীয়াকৈ একদম লোকেল কুকুৰাৰ মাংস বনাই আছে। এইখিনিতে ওচৰতে বহি আছে পেহী। আমাৰ মুনবাই মাছ ফ্ৰাই কৰি আছে। ধুৱাইছে যে অকণমান আঁতৰি দিছে। এয়া দাইলো বনাই আছে ধুনীয়াকৈ, আয়োজন একদম চলি আছে পূৰা। এতিয়া এইজনী আমাৰ নবৌ। এতিয়া এইফালে ধনিয়া লগতে আছে আদা নহৰুৰ পেষ্ট, আলু কাটি থোৱা, পিঁয়াজ, এইফালে বিলাহী, এইফালে নিকুবাই চালাড বনাবলৈ তৈয়াৰ কৰি আছে। এয়া আছে গাহৰি মাংস আছে আৰু গাহৰিটো নহ'লে নচলিব ন। সেয়া নিকুবাই চাটনি বনাই আছে। মই ধুনীয়াকৈ ভিডিঅ' এটা কৰি দিছোঁ আৰু। কাইলৈৰ পৰা আপোনালোকলৈ মাঘ বিহুৰ বহুত চেষ্টা জনালোঁ। অনাগত দিনবিলাক যেন আপোনালোকৰ ভালদৰে পাৰ হয়। এয়া আমাৰ সৰুকৈ ভেলাঘৰৰ আয়োজন কৰি আছে। এইফালে কিনো কৰিছে সুধোচোন আহক। আমাৰ নিকুবাই বনোৱা লোকেল কুকুৰাৰ মাংস ৰেডি হৈছে আৰু অলপ বাকী আছে। ধুনীয়াকৈ বনালে নিকুবাই। এয়া খোৱাৰ সকলো আয়োজন হৈ গ'ল বনাই মেলি। এতিয়া আমি ধুনীয়াকৈ এইখিনিতে অকণমান জুইৰ ওচৰতে বহিছোঁ। এতিয়া মানে অলপ পাছত আৰু ভাত খাবলৈ হৈয়ে যাব। এইফালে আমাৰ নিকুবা বহি আছে মোৰ ওচৰতে। আমাৰ থালিখন ৰেডি হ'ল ভাতৰ। এতিয়া আমি খাবহে লাগি আছোঁ সকলোৱে আৰু। আমাৰ ধুনীয়া আৰু তন্ময়ে মাঘ বিহু বুলি ক'লে অকণমান ফূৰ্তি হ'ব লাগে। ভাত খাই লোৱাৰ অলপ দেৰিৰ পাছত এয়া আকৌ এটা ব্ৰইলাৰ পৰিছে। দেখিছে নহয় গোটা ব্ৰইলাৰ। এইটো এতিয়া আমি আকৌ তাৰপিছত খাম আৰু গাহৰি পোৰা যিহেতু নাখালোঁ, এতিয়া আমি ব্ৰইলাৰ পোৰা মাংসই খাম আৰু। কিনো কৰিম নহ'লে অকণমান দেৰি ভেলাঘৰত বহি অকণমান কিবাটো নাখালে নহ'ব ন। অলপ সময়ৰ পাছত আমাৰ ব্ৰইলাৰটো সম্পূৰ্ণৰূপে সিজি গৈছে। এতিয়া আমাৰ ইয়াত চানু মই ৰৈ আছোঁ, এইফালে আমাৰ দাদা আছে। এতিয়া আমি আৰু খোৱাৰহে কাৰণে ৰেডি হ'ব লাগে আৰু। এইটো এতিয়া কেনেকৈ খাবা কৈ দিয়া এইটো কেনেকৈ খাবা খাবা নাই
তই মোক মিছল কেলে মাৰি আছিলি পাবলৈ কোনে আমি অলপ বিহু বুলি এনেই অলপ ওলাই গৈছোঁ আৰু লীলাহঁতৰ ঘৰলৈ আমাৰ দুটাকে নিমন্ত্ৰণ দিছিলে কাৰণে আমি সিহঁতৰ ঘৰলৈকে গৈ আছোঁ বিহু খাবলৈ বুলি আমি আজি আহিছোঁ বিহু খাবলৈ এইফালে আছে আমাৰ লীলা চাই দিয়া নহয় আমি আজি প্ৰথম বিয়াৰ পিছত বিহু খাবলৈ আহিছোঁ দেই এজনী মানুহজনী আকৌ এতিয়া আমি তিনিটা ধুনীয়াকৈ বহি আছোঁ আৰু বিহু খাবলৈ আহি পিনে এতিয়া আমি আছোঁ বিলৰ পাৰত এইখিনিতে এখন নাও দেখিলোঁ সেইটো কাৰণে মই ভাবিলোঁ অকণমান আহোঁ আগতে মই এনেকৈ আহি পোৱা নাই মানে তেতিয়া আহিছোঁ আৰু ইয়াতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব